District Road Safety Committee ay hinben charok toxic keteng pon. Nijang Karbi Anglong Kaparlo Lakha Toxic Kopli Constituency Arlok Kheruni Tower Kokthom Kachatok along Road Safety Awareness keteng pon along Assam Transport Minister ay hinben kachatong dun. Arkoya ciklo ni phai kri hini anikang sampor phai trogra atute malomben Kheruni Tower Kokthom kachatok along Road Safety Awareness kedeng pon amai along Manpeng Aluhi Sarpu Assam Transport Minister akihai Porimal Soklo Baido Lapen. So I, on behalf of the Kheruni Authority, Lakha ingkoi bathalang so MLA akihai Rup Singh Teron Lapen Nijang Karbi Anglong DC akihai P Krishna Borua Additional SP Magistrate Atomben Kheruni Tower Kokthom kachatok along Road Safety Awareness Rad Atoma Phan. our beloved Minister Sri Porimal Sukla Vaidya, Than Pachini Pon Bangso Mai along Sonpho Ason Deng Pon Helmet Kachiku Kenang Sot Bite Kewek Kachere Hor Kijun Pen Bite Kewek Kachere Akenang Sot Bite Kewek Kapachache Pen Kewek Akenang Sot Saka Hongpli Kewek Atum Seat Belt Chikok Nanji Lapen Api Apo Apiso Aso Atum Doan Pusitami Hempen Kaita Helmet Pon Ma Pon Pe Ma Pu Kachelang Dun Akenang Sot Pu Athe PN Ponsi Assam Transport Minister Porimal Sukulbaido ay hinpen Perangki atheng no lam thepak lang pot. Hello. Okay, after that, I request Miss Gita Rohanpi to felicitate MLA, Member of Legislative Assembly from 20 Nong Waithalangsu, Mr. Rup Singh Teron. I request Miss Rublin Timungpi to felicitate DC Mem of Amren. So once ইমান ঠান্ডাত আৰু স্পীচ আপোনালোকৰ ভাল লাগিবনে? আমাৰ লগতে এই সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক ৰূপ সিং দা, তেওঁক আমি খুব মৰম কৰোঁ, আমি খুব শ্ৰদ্ধা কৰোঁ, বৰ ভাল মানুহ। তেওঁ আজি বহুত সময় ইয়াতে অপেক্ষা কৰিলে আৰু আমাৰ DC মেম, আমাৰ এডিশ্যনেল SP লগতে আমাৰ বিভাগেৰ যিসকল দায়িত্বপ্ৰাপ্ত আমাৰ হোজাই দ্বিতীয় আছে আৰু ইয়াতেও আমাৰ যিসকল বিভাগীয় কৰ্মকৰ্তা তেওঁলোক ইয়াতে উপস্থিত আছে, প্ৰট'কল অফিচাৰ DC ইয়াতে উপস্থিত আছে আৰু আমচুৰ আমাৰ ষ্টেট প্ৰেচিডেণ্ট ইয়াতে অলপ আগতে বক্তব্য ৰাখিলে। আমি কিছু মানুহ ইয়াতে আহিছোঁ, আপোনালোকে দেখিছে যে আমি ইয়াতে কিছুমান মানুহ মটৰচাইকেল লৈ খেৰণী অঞ্চলত আহিলোঁ, ৱেষ্ট কাৰ্বি আংলং। আমাৰ অহাৰ উদ্দেশ্য হ'ল যে আপোনালোক ইয়াতে যিসকল উপস্থিত আছে সকলোকে আন্তৰিকতাৰে আমাৰ শ্ৰদ্ধা, আমাৰ নমস্কাৰ, আমাৰ সেৱা দিবলৈ। সচৰাচৰ এই অঞ্চলত অহাটো আমাৰ খুব কম হয়। আমি যিকোনো যিজনী আমি ৰাজনীতি কৰোঁ, আমি হোজাই বা লামডিং হৈ চুজা ৰাস্তা আছে এইখিনি যাওঁ, আকৌ লংকা হৈ ঘূৰি কিবা কাম থাকিলে আহোঁ, নহ'লে অহা নহয়। মনে মনে এটা ইচ্ছা আছে, আগতে আহিছোঁ, বহুতবাৰ আহিলোঁ, কিন্তু এইবাৰ এই ক্ষেত্ৰতো আমাৰ এটা ইচ্ছা আছে। যেতিয়া আমি নৱেম্বৰৰ 19 তাৰিখ আমাৰ পথ সুৰক্ষা জন আন্দোলন আমি আৰম্ভ কৰিছিলোঁ, তেতিয়া
এইদিনা ৰোড ফেটালিটি ৰিমেম্বাৰেন্স ডে আছে। আমি কামৰূপ ৰুৰালৰ পৰা আৰম্ভ কৰিছিলোঁ। আজি এই মুহূৰ্তত আমাৰ 104টা কনষ্টিটুৱেঞ্চিত আমি গ'লোঁ। উই হেভ ট্ৰেভেল, আমাৰ এই মটৰচাইকেলে 3800 কিলোমিটাৰ আপোনাৰ ইয়াতে আহি পাইছে। এতিয়া স্বাভাৱিকভাৱে আপোনালোকৰ মনত আহিব যে আৰু এই মটৰচাইকেলে কিয় আহিব লাগে, কিবা হয়তো পলিটিকেল এজেণ্ডা আছে, ইলেকশ্যন আহি আছে আৰু কিবা পলিটিকেল এজেণ্ডা লৈ আহিছে নেকি? আমাৰ কোনো পলিটিকেল এজেণ্ডা নাই, কোনো পাৰ্চনেল এজেণ্ডা নাই। আমি আহিলোঁ এটা সামাজিক ব্যাধি, এই ব্যাধিটো আমি আপোনালোকৰ লগতে অলপ আলোচনা কৰি কিবা পথ ওলাব পাৰোঁ নেকি তাৰ কাৰণে। মটৰচাইকেলে অহাৰ মূল কাৰণটো হ'ল অসমত যিমান এক্সিডেণ্ট হৈছে 2022-23 তাৰ বেছিভাগ এক্সিডেণ্ট কলিউশ্যন বিটুইন 4 হুইলাৰ এণ্ড 4, 5, 6, 8, 10 যিটো হয় আৰু গাড়ী লগতে 2 হুইলাৰ অৰ্থাৎ মটৰচাইকেল, স্কুটি ইত্যাদিৰ এক্সিডেণ্ট 22ত আছিল 79%। 23ত এতিয়ালৈকে আমি সংখ্যাটো ওলাব পৰা নাই, বাট ইট মে এবাভ 70% 2 হুইলাৰৰ লগতে। সেইকাৰণে 2 হুইলাৰ লৈ আহিছোঁ। ঠিক আছে, এই 2 হুইলাৰৰ লগতে বেছি এক্সিডেণ্ট হয়, আহক আমি সকলোৱে মিলি আমি যাওঁ, 2 হুইলাৰ লৈ যাওঁ। আমি পাৰোঁ নেকি ইমানখিনি ট্ৰেভেল কৰা? যিসকলৰ এক্সিডেণ্ট হৈ আছে এই মানুহবিলাকতো 15, 20, 25, 30, 50, 100 কিলোমিটাৰে ট্ৰেভেল কৰে, বাট উই হেভ ট্ৰেভেলড around 4,000 kilometers today. মানে today নহয়, since 19 November. আমি 19 নৱেম্বৰৰ ফালৰ পৰা প্ৰায় 4,000 কিলোমিটাৰ আমি অতিক্ৰম কৰিছোঁ। ৰাইজৰ সহযোগত, ঈশ্বৰৰ কৃপাত কোনো ঠাইত আমি অলপ ধাক্কা মাৰা নাই, কোনে আমাকো মাৰা নাই, আমিতো পাৰিলোঁ। এই কথাটো আমি ৰাইজৰ ওচৰত লৈ যোৱাৰ কাৰণে আমি আহিছোঁ। আৰু হয়, আমি ক'লোৱে আপোনালোকক যে ইমানখিনি আমি যাবলৈ সক্ষম হৈছোঁ আৰু মনে মনে এটা ইচ্ছা আছে যে ৱেষ্ট কাৰ্বি আংলঙত যাওঁ। ৱেষ্ট কাৰ্বি আংলং যোৱাৰ মূল কাৰণটো আপোনালোকক ক'লোঁ, সচৰাচৰ অহা নহয়, আহিলোঁ আপোনালোকক কিছুমান কথা জনাই যোৱাৰ কাৰণে, কিছুমান উপদেশ, কিছুমান সহযোগিতা লৈ যোৱাৰ কাৰণে। আপোনালোক হয়তো জানে বা নাজানিব পাৰে, 22ত আমাৰ অসমত বাটত প্ৰাণ দিবলগীয়া হ'ল 2,994 গৰাকী। অসমত এক্সিডেণ্ট হৈ ইনজিয়ৰ্ড কিমান তাৰ সংখ্যা মই কোৱা নাই। 23ত 3,200 প্লাছ, মানে 3,300 মানুহ বাটত প্ৰাণ দিলে। এতিয়া আপোনাৰ কাৰ্বি আংলং কাউন্সিলত যদি আমি কওঁ, আপোনালোক শুনিলে আচৰিত হ'ব, দুটা ডিষ্ট্ৰিক্ট লৈ আমাৰ 22ত হৈছিল 59, 23ত কিমান হৈছে জানেনে আপোনালোকে? 23ত হৈছে 79। এতিয়া আপোনাৰ কাউন্সিলে 79, এটা হ'লে হোৱা নাই ঈশ্বৰৰ কৃপা 80 হ'লে আমি জানো ষ্টুডেণ্টবিলাকে যেতিয়া 80+ পায় তেতিয়া আমি কওঁ ষ্টাৰ মাৰ্কছ পালে, নহয় জানো? আমি এই কথাটো জনাবলৈ আহিছোঁ যে এই মানুহবিলাক যিসকল গ'ল আমাক এৰি, তেওঁলোক কাৰ্বি আংলঙৰ সন্তান আছিল, তেওঁলোক আমাৰ সম্পদ আছিল, তেওঁলোক পৰিয়ালৰ সম্পদ, ৰাষ্ট্ৰৰ সম্পদ, আমাৰ আপোন আছিল। এই মানুহবিলাক গৈছে। এতিয়া এই মানুহবিলাক যে গ'ল, আমাৰ মনত কিবা আমাৰ মনত লাগিছেনে? এই কথা